আমিতো আছিলো দক গাইছ কিন্তু এতিয়া দেখা কিমান দিন মূৰত আহিলা আৰু আজি এবছৰ মানে হ'ল ওয়েলকাম টু প্ৰণৱ ব্লগছ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মই পুৰা ভালে আছোঁ যোৱা ভিডিঅ'ত আপোনালোকে বহুতে বেছি মৰম দিলে তাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ আজিৰ ভিডিঅ'টো বহুতে বেছি ইণ্টাৰেষ্টেড হ'ব কাৰণ আমি গৈ আছোঁ এতিয়া ফুৰিবৰ কাৰণে মোৰ লগত আছে জয়ন্ত এইটো আহি আছে ফুৰিবৰ কাৰণে ৰুমত বহি বহি গাইছ বহুতে আমনি লাগি গৈছে সেইকাৰণে ভাবিলোঁ অলপ ওলাই যাওঁ ফুৰি আহোঁ দুটাই সিও যাব সিও বহি বহি আমনি লাগি গৈছে বোলে তাৰো মোৰ আমনি লাগি গৈছে আমি এতিয়া গৈ আছোঁ আইবিটিৰ ফালে ক'ত নাযাওঁ বৰ্তমান কোনো নিৰ্ধাৰিত হোৱা নাই কাৰণ আমাৰ আৰু এটা লগ আহি আছে তাকো সুধোঁ সিও কি কয় চাওঁ গাইছ আমি আহি পালোঁ এইফালে যাক লগ কৰিব বিচাৰিছিলোঁ সেইফালেদি আহিব চাওঁ বাৰু বলকচোন আহিছে নে অহা নাই তাক এবাৰ এইফালে আমি চাম এতিয়ালৈকে ডেকা আহিয়ে বনাই গাইছ ৰখি আছোঁ এতিয়ালৈকে আহিয়ে পোৱা নাই আমাৰ ডেকা 5 মিনিটমান ৰখিলোৱে আৰু কিমানমান দেৰি লাগে এটা আহি পোৱাতে কৈছে আহি আছোঁ এতিয়ালৈকে আহিয়ে পোৱা নাই A few moments later গাইছ আমাৰ ফাইনেলি ডেকা আহিবলা এটা আমাৰ ডেকা कौन है ये लोग कहां से आते हैं বহুত সময় এটা ক'ত যাব আপুনি অলপ ভালকে দিয়ক মুখখন দেখে দিয়ক ফাইনেলি আমাৰ এতিয়া সিদ্ধান্ত হ'ল আমি বালাজী মন্দিৰ যাম ওচৰতে আমি লালুংগড় থাকোঁ লালুংগড়ৰ পৰা বালাজী মন্দিৰ বেছি দূৰ নহয় এতিয়া আমি যাই আছোঁ বহুত লাজ কৰি আমাৰ দেখা মুখখন দেখা দিয়ক আপোনাৰ চাগে সেই গাইছ আহি পালোঁ আমি বালাজী মন্দিৰ মোৰ পিছফালে আছে বালাজী মন্দিৰৰ গেট মেইন গেট এইখন হৈছে বালাজী মন্দিৰৰ মেইন গেট আমি এতিয়া এনেকৈ সোমাই যাই কিনে এতিয়া আহি আছোঁ আমি আহি পাম ইফালে আকৌ আমি লেফ্ট চাইডে এটা গণেশ মন্দিৰ পাম গণেশ মন্দিৰত আমি এই গাইছ এতিয়া আমি 2 নম্বৰ মন্দিৰটো ফালে আগবাঢ়ি যাই আছোঁ ডেকা আৰু মই এই গাইছ এয়া 2 নম্বৰ মন্দিৰৰ গেট আমি আহি পালোঁ আপোনালোকে ইয়াতে কিবা কাৰ্যালয় বনাইছে কিবা নাজানো এয়া 2 নম্বৰ মন্দিৰৰ গেট এইটো লাষ্ট পালোঁ লাষ্টত এটা মন্দিৰ আছে সেই মন্দিৰটোত মানে পূজা পাঠ কৰা নাই কাৰণ এই মন্দিৰটো এনে আপোনাৰ দৰ্জা মাৰা আছে মন্দিৰটোৰ ভিতৰত কিন্তু কিয় মাৰি দিছে কি কথা কি বাৰ্তা আমি এইবোৰ ভালদৰে নাজানো আমি আহিলোঁ চাবৰ কাৰণে আহিলোঁ আমি বেছি ভিতৰত নাযাওঁ কাৰণ ইয়াতে বন্ধ আছে মানুহ কোনো অহা নাই এইবোৰ আমি ঘূৰি আহিলোঁ ইফালে এনেকৈ আমি মানে ঘূৰি আহিলোঁ আহি কিনে অলপ ৰেষ্ট ল'লোঁ ইয়াতে সিহঁতে আহিল আমাৰ ডেকা আগত আছিলোঁ ডেকা কিন্তু আৰু আমিতো আছিলোঁ দক গাইছ কিন্তু এতিয়া ডেকা কিমান দিন মূৰত আহিলা আৰু আজি এবছৰ মানে হ'ল 1 বছৰ মানে হ'ল নেকি আহি কেনে লাগিছে এতিয়া ভাল লাগিছে আজি পৰিৱেশটো গাইছ মানুহ হৈছে দিয়ক আগতকৈ মানুহ বহুত হৈছে কিন্তু আমি আগত আছিলোঁ ইমান মানুহ হোৱা নাই কিন্তু এইবাৰ বহুত মানুহ হৈছে জন্তু কিমান আহিছিল নে আগতে তই আগতে আহিছিলোঁ দুবাৰ কিন্তু আজি আহি বহুত ভাল লাগিছে আৰু এতিয়া বহুত ভাগৰ লাগিছে এতিয়া বহি গৈছে कैसा लगा मेरा मजाक আপোনালোকক মই এটা বিশেষ বস্তু দেখাবলৈ গৈছোঁ ইয়াতে মানে ফটো ধুনীয়াকৈ উঠে আপোনালোকে চাওক ইয়াতে
ধুনীয়া হয় ইয়াতে মানে ফটো চটো উঠাৰ কাৰণে খুবেই ভাল বনাইছে ইয়াতে মানে আপুনি এইফালে চাওক ফুল চুল এইফালে এনেকুৱা ফুলৰ বাগান কৰি দিছে এইফালে চব ফালৰ পৰা এনেকৈ ফুল আছে এইফালে এনেকৈ ৰাউণ্ডকৈ ফুল আছে মাজতো ফুল আছে আৰু মাজত মানে মানুহ যাব নিদিয়ে তাতে কিবা ফুল দিছে মাজতে এনেকুৱা এটা লাইট দিছে খুবেই ভাল লাগিছে ইয়াত আহি ফটো চটো উঠাৰ কাৰণে বহুতেই খুব ভাল আৰু ইয়াতে জেগাটো এই গাইজ আমি এতিয়া ওলাই আহিলোঁ মন্দিৰৰ পৰা ওলাই আহিলোঁ আহি আমি ৰাস্তাৰ হঠাৎ দেখা পালোঁ যে ইয়াতে ইণ্টাৰনেশ্যনেল ৱেণ্ডাৰ এক্সপ' চলি আছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ হয় এইটো ইয়াতে চলি আছে A few moments later. এই গাইজ আমি তাৰ পৰা আহিলোঁ তাত আৰু ভিডিঅ' নকৰিলোঁ কাৰণ আমাৰ দেৰি হৈছে বজাৰ কৰিব লাগে আমি ডেকাকো সেইফালেদি যাব দিলোঁ তাৰ ৰুমত ডেকাও গুচি গ'ল এতিয়া আমি বজাৰ কৰিব যাবৰ কাৰণে আহিছোঁ আৰু আপোনালোকক আজি বজাৰ চজাৰ ইমান এটা নেদেখাওঁ সেই যোৱাৰ ভিতৰত আপোনালোকক দেখাইছিলোঁৱে কিন্তু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব